ঘূৰাই থাকক খৰকে আহক লাহে লাহেকে আহিলে নহ'ব দেই খৰকে আহিব লাগিব অন্যায় কৰিলে নকৰি দিয়া এই হাই কৰি দিয়া নমস্কাৰ ৰাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আপোনালোকে যিহেতু পোষ্টাৰখন দেখি গম পাইছে আজি মই স্কুলৰ পৰা ভিডিঅ'টো কৰিছোঁ আজি আছে আমাৰ নিকেতনত মাতৃ সন্মিলন এতিয়া এয়া দেখিছে নহয় আমাৰ মাতৃসকল লাহে লাহে গোট খাই আছে তাৰপিছত এয়া মাতৃ সন্মিলনৰ পিছত পতাকা উত্তোলন কৰিবলৈ লৈছে প্ৰথম কাৰ্যসূচী আছে পতাকা উত্তোলন বেছিকেইগৰাকী বাৰু মাতৃ আহি নাই আহিব আৰু লাহে লাহে যিকেইগৰাকী আহিছে যিহেতু আমাৰ দেৰি হ'বগৈ সেইকাৰণে সেইকেইগৰাকীয়ে সৈতে পতাকা উত্তোলন কৰিছে এয়া সভানেত্ৰী মহোদয়া মাতৃসকলৰ সভানেত্ৰী মহোদয়ে পতাকাখন উত্তোলন কৰিছে লগতে আছে আমাৰ প্ৰধান আচাৰ্য শংকৰদেৱ শিশু নিকেতনৰ সেয়া আপোনালোকে দেখিছে নহয় আৰু ছাত্ৰ ছাত্ৰীসকলক চাওকচোন ইমান ধুনীয়া লাগিছে সকলোৱে বগা বগা পিন্ধি আহিছে এতিয়া এয়া প্ৰধান আচাৰ্য দুআষাৰ কৈছে আজিৰ দিৱসটো কিয় মানে তাৎপৰ্যতা কি আৰু কিয় পালন কৰা হৈছে নিকেতনৰ মাতৃভাৰতীয় সভাপতি সভানেত্ৰী ডাঙৰীয়া আমি কি বেলুন ফুলাবলৈ যাওঁ বুলি গৈ আছোঁ বেলুন ফুলাবলৈ ডেক'ৰেশ্যন কৰিবলৈ যাওঁ বুলি মাতৃ সন্মিলন আমি ছাত্ৰ ছাত্ৰীসকলেহে বুলি কৰিবলগীয়া হৈছে কৈ দিয়া উপায় নাই বুলি কিয় হাই দিদি হাই ঐ পঞ্চি হাই হাই কৈ দিয়া এই হাই কৈ দিয়া যিহেতু মিটিংখন পাতিব এইটো ভৱনত আমাৰ নিকেতনৰ ওচৰতে আছে ইয়াত মানে সকলো মানুহ বহিব পাৰিব আৰু আমাৰ নিকেতনত যিহেতু ইমান ঠাইৰ অভাৱ অকণমান সেইকাৰণে ইয়াতে পতা হৈছে ইয়াত যিহেতু মঞ্চও আছে সেইকাৰণে আমি ডেক'ৰেশ্যন কৰি আছোঁ এয়া আমাৰ খেললৈ গৈছে দেই আশ্চৰ্যা খেলিব এতিয়া দেই আশ্চৰ্যা মাতৃ কিন্তু আশ্চৰ্যা যেনিবা মাতৃ হৈছে কেনেকুৱা অন্যায় কৰিম বুলি কৈছে মই তেওঁ তোমাৰ ৰেকৰ্ড কৰি থ'ম অন্যায় কৰিলে দেই যিহেতু আজি মাতৃ সন্মিলন গতিকে মাতৃসকলে খেল খেলাব ছাত্ৰ ছাত্ৰীসকলে আজি অকল চাবহে মাকহঁতক খেলা এয়া মিউজিক চেয়াৰ আছে তাৰপিছত টেকেলি ভঙা আছে এয়া খেলিবলৈ সাজু হৈছে আপোনালোকে নিশ্চয় দেখিছে আজি মাতৃসকলৰে দিন মাতৃসকলে দেখিছে নহয় তেওঁলোকৰ ইউনিফৰ্ম পিন্ধি আহিছে ৰঙা মেখেলা মুগা পাতি দিয়া চাদৰ তাৰপিছত আৰু ৰঙা ব্লাউজ পিন্ধি আহিছে এয়া আমাৰ আচাৰ্যই প্ৰথম দেখুৱাই দিছে কেনেকৈ টেকেলিটো ভাঙিব লাগে যিহেতু সকলো মাতৃয়ে নাজানে তাৰপিছত নিকেতনৰ আচাৰ্যই দেখুৱাইছে তাৰপিছত কোনো পৰা নাই এতিয়ালৈকে বাৰু কিন্তু মাতৃ কেইজনীমানে পাৰে অকণমানত এয়া নোৱাৰিলে আপোনালোকে এতিয়া চাই থাকক ছাত্ৰ ছাত্ৰীসকলে ইমানেই উৎসাহ জগাইছে যে নিজৰ মাকহঁতক জিকিবলৈ একদম এইফালে আহা ইফালে আহা ইফালে নহয় এনেকৈ কৈ আছে এয়া আমাৰ নিকেতনৰ আচাৰ্য যিহেতু মাতৃ হৈছে সেইকাৰণে নিকেতনৰ দৃশ্য পিন্ধি আহিছে বাৰু তেওঁলোকো মাতৃ এয়া এগৰাকী গৈছে এইগৰাকীয়ে এতিয়া চাব দেই একদম পোনে পোনে যাব এতিয়া এতিয়ালৈকে টেকেলি ভাঙিব পৰা নাই বাৰু এগৰাকীয়ে ভাঙিব পাৰে নে নোৱাৰে এতিয়া অকণমান বাওঁফালে আহকচোন ইমান বেয়া সেইফালে গৈ আছে যে এয়া দেখিছে নহয় এগৰাকী মাতৃ ভাঙিলে এতিয়া ইয়াৰ মাতৃসকলৰ মিউজিক চেয়াৰ আৰম্ভ হৈছে প্ৰথমতে এটা ট্ৰায়েল দিছোঁ মানে তেওঁলোকে ইমান ভালকৈ খেলিব নাজানে নহয় কেনেকৈ কি কৰিব লাগে মই যিহেতুকে মানে এলাউন্স কৰি আছোঁ নহয় সেইকাৰণে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ যিকণ পাৰিলোঁ সেইকণে ভিডিঅ' কৰি থৈছোঁ আৰু এয়া মাতৃসকলে এতিয়া গান লগাই দিয়া হ'ল আৰু মিউজিক চেয়াৰ খেলা হ'ল কিন্তু মই গানটো ইয়াত দি দিব নোৱাৰোঁ কাৰণ কপিৰাইট আহি যায় নহয় গানটো দি দিলে সেইকাৰণে বাৰু গান দিয়া নাই ভইচে কৰি দিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো
এয়া নাচি থকা ভিডিঅ'টো কোনে কৰি দিলে সেইকাৰণে ভিডিঅ'টো দিয়ে দিলোঁ ভাল লাগিলে কিবা এটা দি দিলোঁ সেইকাৰণে মাতৃসকলে কেনেকুৱা ফূৰ্তি কৰিছে। তাৰপিছত এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকল চাওকচোন ইমান ধুনীয়াকৈ মায়াবনী গীতটো গাইছে দেখিয়ে কিবা এটা মন মাৰি গ'ল সেইকাৰণে ভিডিঅ'টো ৰেকৰ্ড কৰি থ'লোঁ। এয়া মিটিং আৰম্ভণি হ'ব হৈ আছে। আমি সকলোবোৰ মাতৃসকল আৰু আচাৰ্যসকল সকলো বহি আছোঁ। তাৰপিছত এয়া লাহেকৈ নেগেৰা নামেৰে আমাৰ মিটিংখন শুভাৰম্ভণি কৰা হৈছে। আমাৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কিমান আনন্দ পাইছে, পূৰা নেগেৰা চাপৰে তেওঁলোকে হাত চাপৰি বজাইছে, টিকাটো বজাইছে, ফুল বজোৱাৰ আগতে ইমান ভাল পাইছে সিহঁতে। মই সেইকাৰণে ৰেকৰ্ড কৰি দিছোঁ। নিৰ্দিষ্ট বক্তাই ভাষণ দিয়াৰ পিছত এয়া বিয়ানামৰ মাতৃসকলে বিয়ানাম গাবলৈ লৈছে দেই। মিটিং ভগাৰ পাছত সকলোকে ছাত্ৰ ছাত্ৰীসকল আৰু মাতৃসকলক নিৰামিষ আহাৰ এমুঠি খোৱা হৈছে। এয়া হৈছে দ্বিতীয় দিনৰ দৃশ্য। আমাৰ নিকেতনৰ আধাৰশিলা স্থাপন কৰা হৈছে আৰু সেইবাবে আমাৰ নিকেতনলৈ আধাৰশিলা স্থাপন কৰিবলৈ আমি সকলোবোৰ আধাৰশিলা স্থাপনৰ ঠাইত আমি একগোট হৈছোঁগৈ। এয়া আমাৰ নিকেতনখন আধাৰশিলা স্থাপন কৰিবলৈ লোৱা হৈছে। আধাৰশিলা স্থাপন কৰিবলৈ লোৱাৰ আগতে সন্মান পৰ্ব এটা চিনাকি পৰ্ব এটা চলাইছে। তাত সকলোকে একোখনকৈ গামোচা দি সন্মান জনোৱা হৈছে। লাহেকৈ আধাৰশিলা স্থাপন কৰিবলৈ লোৱা হৈছে। ইয়াত দেখিছে নহয় নাৰিকলটো ভাঙি দিয়া হৈছে আৰু নিৰ্দিষ্ট অতিথিজনে ইয়াৰ আধাৰশিলা স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ নিকেতনখন কামবোৰ সুকলমে পালন হয় আৰু নিকেতনখন উন্নতিৰ উচ্চ শিখৰত উপনীত হ'ব পাৰে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। এয়া আধাৰশিলা স্থাপন কৰি হোৱাৰ পিছত সকলো ছাত্ৰ ছাত্ৰী নিজৰ নিজৰ ৰুমলৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।